নমস্কাৰ। কোভিড-19 ভয়াৱহতাই ৰাজ্যৰ অৰ্থনীতিৰ প্ৰতি কঢ়িয়াই অনা বৃহৎ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্দেশনাত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিখন ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিবলৈ আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ। ভাৰতৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ অধীনত সমগ্ৰ দেশৰ বাবে MGNREGAত ইতিমধ্যে অতিৰিক্ত 40,000 কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে। MGNREGA আঁচনিখনৰ জৰিয়তে বহিৰাজ্যৰ পৰা অহা শ্ৰমিকেই হওক বা আমাৰ ৰাজ্যৰ চহৰাঞ্চলৰ পৰা নিজ গাঁৱলৈ উভতি যোৱা শ্ৰমিকেই হওক অথবা গাঁৱত থকা অন্যান্য ইচ্ছুক লোকেই হওক, গাঁৱৰ সকলো দুখীয়া জনসাধাৰণকে এই দুৰ্যোগৰ সময়ত আমি মজুৰি ভিত্তিক কৰ্মসংস্থাপন প্ৰদান কৰিব বিচাৰিছোঁ। ইয়াৰ বাবে এই লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই তালিকাত বহিৰাজ্যৰ পৰা অহা লোকসকলে আগতে কৰা কামৰ ধৰণ সম্পৰ্কেও সবিশেষ তথ্য সন্নিৱিষ্ট কৰা হ'ব। প্ৰয়োজনত তেওঁলোকৰ বাবে আমি প্ৰশিক্ষণৰো ব্যৱস্থা কৰাৰ চিন্তা কৰিছোঁ। নিৰ্মাণ কাৰ্যত অভিজ্ঞ থকা লোকসকলক বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আৱাসগৃহ নিৰ্মাণ কাৰ্যত জড়িত কৰা হ'ব। ইয়াৰ ফলত এফালে আমাৰ ৰাজমিস্ত্ৰীৰ অভাৱ দূৰ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৱাসগৃহ নিৰ্মাণ অধিক কৰ্তকীয়া হ'ব আৰু আনফালে কৰ্মসংস্থাপন বাঢ়িব। এনে লোকসকলক আবেদন কৰাৰ 7 দিনৰ ভিতৰতে জব কাৰ্ড প্ৰদান কৰা আৰু কাম বিচাৰাৰ লগে লগে কাম দিয়াৰো ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত জব কাৰ্ড ভাড়ালৈ লোৱা বা দিয়া বুলি হঠাতে উঠা অভিযোগৰ প্ৰতিও আমি চোকা দৃষ্টি ৰাখিছোঁ, যাতে প্ৰকৃততে কাম কৰিবলৈ আগ্ৰহী ব্যক্তিয়েহে কৰ্মসংস্থাপন পায়। এই আঁচনিৰ অধীনত প্ৰতিদিনৰ মজুৰিও পূৰ্বৰ 193 টকাৰ পৰা 213 টকালৈ বৃদ্ধি কৰা হৈছে আৰু কামৰ অন্তত হিতাধিকাৰীসকলৰ মজুৰি সময়মতে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। আগন্তুক দিনত সকলোৰে সন্মিলিত প্ৰচেষ্টাৰে MGNREGAৰ জৰিয়তে গ্ৰাম্য অসমৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰশীল ভাৰতৰ স্বপ্নক বাস্তৱ ৰূপ দিয়াত আমি সফল হ'ব পাৰিম বুলি মই আশাবাদী। গতিকে এই বাৰ্তাৰ যোগেদি আমাৰ গ্ৰাম্য অঞ্চলত কৰ্মহীন হৈ থকা প্ৰতিগৰাকী ইচ্ছুক ব্যক্তিকে এই আঁচনিৰ দ্বাৰা উপকৃত হ'বৰ বাবে আগবাঢ়ি আহিবলৈ আমি আন্তৰিকতাৰে আহ্বান জনালোঁ। আপোনালোকে নিজ নিজ পঞ্চায়তলৈ গৈ জব কাৰ্ড গ্ৰহণ কৰক আৰু এই আঁচনিৰ অধীনত শ্ৰমদান কৰি নিজে উপকৃত হোৱাৰ লগতে সমাজৰ উন্নয়নতো বৰঙণি যোগাওক। ধন্যবাদ। জয় হিন্দ।